নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ', অৰ্থাৎ নতুন এটা জব আপডেট। গতিকে চাওক আহকচোন ক'ত কি কেনেকৈ পোষ্ট ওলাইছে চাওঁ আহক। হয় বন্ধুসকল, DC অফিচত ওলাইছে, বিশেষকৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ, কিয়নো DC অফিচত প্ৰায় মণ্ডলৰ 13টা পোষ্ট ওলাইছে। তোৱাৰ আগতে যদি মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। হয় বন্ধুসকল, ইয়াতে প্ৰায় 13টা পোষ্ট ওলাইছে। UR ৰ বাবে 7টা, OBC ৰ বাবে 3টা, SC ৰ বাবে 1টা, STP ৰ বাবে 1টা, STH ৰ বাবে 1টা। চেলাৰী দিয়া আছে 34,000 পৰা 60,500 আৰু গেট পে যদি চাবলৈ যাওঁ ইয়াতে দিয়া আছে 6,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যাওঁ, HSLC পাছ কৰা হ'লে হ'ব, লগতে থাকিব লাগিব এখন 6 মন্থৰ RCC ট্ৰেইনিং কোৰ্চৰ চাৰ্টিফিকেট। গতিকে বন্ধুসকল, যিসকল বন্ধু বান্ধৱীৰ RCC ট্ৰেইনিঙৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে এপ্লাই কৰি দিব পাৰিব। হাউ টু এপ্লাই হ'ল, এইটো হৈছে অফলাইন কৰিব লাগিব। তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিয়া হ'ব, তেনেহ'লে আপোনালোকে চাই ল'ব। এনেকুৱা ধৰণৰ নতুন নতুন জব আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ।